লাইভ কৰি দিছা ন? ঠিক আছে। লাইভ আমার মিউনিসিপালিটির চেয়ারম্যান বাইরে ওয়ার লগতে আমার অঞ্চলের বিভিন্ন সাইজের লগতে আমার প্রিন্সিপাল সেক্রেটারি আকাশদীপ ডাঙরিয়া সেক্রেটারি সকল সিএসডি সকল বিভিন্ন আমার কর্মকর্তা সকল সকলের অংশগ্রহণ করার আমি অনুরোধ সম্পন্ন করি। গতিকে আরম্ভণীয় চিন্তা হয়েছে আমার সকলকে এই রেলির অংশগ্রহণ করতে অনুরোধ করেছে। আৰু আজি এই ৰেলিৰ মই আৰম্ভণি কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। থেংক ইউ। জাতীয় সাহিত্য সংস্কৃতি অর্থনৈতিক রাজনৈতিক দিশত আজি এক নতুন দিগন্তৰ ফালে ধাৱমান হৈছে। মই বড়ো আৰু
চব নিরাপত্তা আহিছে ভাল পাইছে কিন্তু বৰ্ষপতি অনুষ্ঠানৰ উপলক্ষে কি নতুন প্ৰকল্প পৰিকল্পনা লোৱা হৈছে নতুন যে পৰিকল্পনা কি গ্ৰহণ কৰা হৈছে আজি নতুন পৰিকল্পনা যোৱা 3টা বছৰটো আমাৰ কাৰণে এটা লাৰ্ণিং এণ্ড আণ্ডাৰষ্টেণ্ডিং ষ্টেট আছিলে অহা 2টা বছৰ আমাৰ কাৰণে পাৰফৰ্মেঞ্চৰ এটা বছৰ হ'ব আমি 3টা বছৰৰ যিটো আমাৰ লাৰ্ণিং 3টা বছৰৰ যিটো আমাৰ এক্সপিৰিয়েঞ্চ 3টা বছৰৰ আমাৰ যিটো উপলব্ধি এই উপলব্ধি লাৰ্ণিংটো লৈ পেলাই অহা 2টা বছৰত বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণক আগুৱাই নিয়াৰ কাৰণে আমি দিনে নিশা কাম কৰিম আমাৰ EM-MCLA সকলে দিনে নিশা কাম কৰিব আমাৰ অফিচাৰসকলে কাম কৰিব আৰু এই অঞ্চলৰ আমাৰ শান্তি সম্প্ৰীতি নিৰাপত্তাৰ লগতে আমাৰ শিক্ষা দীক্ষা অৰ্থনীতি সকলো দিশতে আগবাঢ়ি নিয়াৰ কাৰণে আমি কাম কৰিম আৰু সকলো জাতি জনগোষ্ঠীয়ে যাতে নিজৰ অধিকাৰ পাবলৈ সক্ষম হয় তেখেতসকলৰ সমস্যাবিলাক সমাধান হয় ভূমিৰ অধিকাৰৰ পৰা আদি কৰি সকলো অধিকাৰ যাতে তেখেতসকলে পায় আৰু সুস্থ নাগৰিক হিচাপে আমাৰ অঞ্চলত জীয়াই থাকিব পাৰে এই অঞ্চলত কোনো অপ্ৰীতিকৰ ঘটনা কোনো ধৰণৰ মানুহক ভাবুকি দিয়া কোনো ঘটনা বা মানুহৰ প্ৰতি কিবা এটা অপ্ৰীতিকৰ হ'ব পৰা তেনেকুৱা পৰিৱেশবিলাক আমি কোনো কাৰণত প্ৰশ্ৰয় নিদিওঁ এটা ভাল এটা পৰিৱেশ গঢ়াটোৱে আমাৰ লক্ষ্য চাওক ৰেলীটো আমি এইকাৰণে কৰিছোঁ যে আজি আমাৰ ইয়াত শান্তি আহিছে আৰু ইয়াৰ লগতে আমাৰ এটা হিলিঙৰ দৰকাৰ আছে